Hello guys, welcome to my YouTube channel BT Assamese blog লৈ আপোনালোকক স্বাগতম জনাইছো। তো এজন ইউটিউবাৰ হয়, তেওঁৰ চেনেলটোৰ নাম হৈছে টেঙানি দিবা ৰোজ কৰে, ধুনীয়া ধুনীয়া ভিডিঅ' বনায় আৰু তেওঁ আহি আজি আমাৰ নগাঁৱত উপস্থিত হৈছেহি আৰু তেখেতৰ ওচৰলৈ যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। গাইছ আৰু এটা আপোনালোকক কথা কওঁ, টেঙানি দিবা চেনেলটো তেওঁ বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাইছে আৰু তেওঁ অতি সুখবৰ, তেওঁ 100K হ'বলৈ গৈ আছে আৰু তেওঁ সকলোৱে যাতে মৰম দি যায় আৰু সোনকালে তেওঁ 100K কৰি দিয়ে আৰু মোৰ ফালৰ পৰা তেওঁলৈ বহুত বহুত ধন্যবাদ থাকিল আৰু সকলোৱে ভিডিঅ'বোৰ চাব। তেওঁ ধুনীয়া ধুনীয়া ভিডিঅ' বনাই যায় আৰু কি ক'ম ইমানে। তো জয় আই অসম। আপোনালোকে গম পাব। এই মোৰ পিছফালে লুকাই আছে এই মানুহজন, হাতখন দেখিছেনে? এইজন মানুহে আহক কথা পাতক। সৰ্বপ্ৰথমে সকলোকে নমস্কাৰ, বহুত বহুত মৰম আৰু এই চেগতে ইয়াৰ চেনেলটোৰ জৰিয়তে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ, তাৰ লগতে মাঘ বিহুৰো শুভেচ্ছা জনালোঁ। চ' থেংক ইউ ছ' মাছ সকলোকে, ইমানখিনি নগাঁৱত আহি বহুতখিনি মৰম আৰু ছাপোৰ্ট পালোঁ। লগতে ইয়াৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। টেঙানিৰ পৰা যিমানখিনি ফেমিলি আছে ন, চব ইয়ালৈকে গুচি আহক। ধন্যবাদ, একদম ৱেলকাম ভাই। যিকি নহওক, তেওঁৰ ভাগত যিটো ব্লগ চেনেল সকলোৱে সহযোগ কৰিব যাতে ধুনীয়াকৈ তেওঁ দি থকা ব্লগবিলাক আপোনালোকে চায়। তেওঁৰ চেনেলটোৰ নাম BT আছামিজ ব্লগ দেই, কিন্তু খুব সুন্দৰ কিছুমান ব্লগ বনায় আৰু চাবলগীয়া ঠাই কিছুমান তেওঁলোকে দেখায় যিবিলাক আমি গৈ পোৱা নাই। নিশ্চয় আপোনালোকে চাব।